रील बनालो खुश कहा रील बनालो আমি খুশ কাহি কাহি হে रील बनाओ রেকর্ডিং হয়ে আছে নে রেকর্ডিং এ হয়ে আছে ইয়াতে ভাল ভাল বস্তু আয়ো 100 100 100 100 100 আয়ো 100 হবে হাই হেল্ল' গুড ইভিনিং মই কৰবিয়ে মোৰ অন্যটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আৰু আকৌ আৰম্ভ কৰিছো দেই আমাৰ দুইগৰাকীয়ে গাড়ীখন দেখি ধৰিব পাৰিছে এতিয়া সময় কেটা বাজিলে মই আজি ঘড়ীও পিন্ধা নাই কেটা বাজিলে জানো 3:47 ইয়াত আছে 3:47 মানে 3টা বাজি গৈছে আৰু 3:47 হৈছে আমি যাম ফেন্সি মই বহুত দিনৰ পৰা ভাবি আছিলো মোৰ ইউটিউবৰ পইচাৰে অকনমান কিনচিতমান মানে কাৰোবাক অকনমান মানে কিবা এটা দিম যিসকলে মানে পটপথত তেওঁলোকে বাস কৰে তেওঁলোকক মই কাপোৰ দিম বুলি ভাবিছিলো যেহেতু এতিয়া ঠাণ্ডা দিন আহি আছে সেইকাৰণে মই ভাবিছো কেইখনমান ব্লেংকেট কিনো আৰু কি পাৰো চাও সেইখিনি কিনিবলৈ চেষ্টা কৰিম তাৰ পিছতে মই বহুত দিন ফেন্সি যোৱা নাই বহুত দিন মানে কি মই প্ৰায় ফেন্সি কমহে যাওঁ আগতে হোষ্টেলত থাকোতে গৈছিলো 3 বছৰ মানৰ আগত তাৰ পিছত এতিয়া কিন্তু ফেন্সি যোৱাই নহয় আৰু কিবা কিবি বস্তু থাকিলে গণেশগুৰিতে কিনো আৰু যেহেতু কোভিডো হৈ আছিল ন কোভিডৰ সময়ত তেনেকে মানে যোৱা 2 বছৰ তেনেকে গুচি গল কোভিডকে তেনেকে ফেন্সি যোৱাই নহয় কিন্তু ফেন্সিত মানে কম দামত যদি আপোনালোকে বিচাৰিব জানে তেতিয়া কিন্তু বহুত ভাল ভাল কাপোৰ পায় শুনিছো ন ৰিনা পায় ন পায় ভাল ভাল কাপোৰ পায় বুলি কৈছে সেইকাৰণে চাওচোন আজি ফেন্সিলে ওলাইছো দেৰিয়ে হল অফিচৰ পৰা ওলাওতে মেলুতে এতিয়া যেহেতু আজিকালি ঠাণ্ডা দিন সোনকালে মানে গধূলি হৈ যায় এফালে আমাৰ ৰিনাই মই দিম আচলতে ৰিনাই মই একেলগে মানে শ্বেয়াৰ কৰি কন্ট্ৰিবিউট কৰিম তাইও যেহেতু ইউটিউব চেনেল এটা আছে ৰিনাছ ব্লগ দুইজনী আমি মানে অকমান যিমান পাৰো আৰু আমাৰ সামৰ্থ্য অনুসৰি আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আৰু বেছিকে দিব পৰাকে মানে শক্তি পাওঁ যিমানখিনি পাৰো সিমানখিনিয়ে দিছো ন পিছলে আৰু দিবলৈ চেষ্টা কৰিম মই আচলতে বহুত দিনৰ পৰা ভাবি আছিলো কিন্তু মোৰ সময়ো মিলা নাই আৰু সময় সুবিধা নিমিলা কাৰণে দিয়া নাই তেনেহলে বলক আজি ফেন্সিত আমাৰ লগত যাওঁ কি কৰো কি নকৰো সেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় আপুনি প্লিজ এটা লাইক কৰিব লগতে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব বলক তেনেহলে আজি ব্লগটো আৰম্ভ কৰো মই আজি ফুচকা খাবলৈ মন গৈছে চাহটো নাখালা চাগে তুমি চাহ খোৱা নাই খামগে তাত ফেন্সিত খাম ধুনীয়া চাহ বনাইছিলো মই আজি মই ভাবিছো তুমি ডাইৰেক্ট আহিলে চাহ খাম মই মানে হেৰি থৈ দিছো গাখীৰ আছে মোৰ থাকেই ন নহয় মই কি জানা হেৰি টেষ্টি বনিছিলে আজি কি কয় মই তোমাৰ তাতে যামগে বুলি ভাবিছিলো পেচাব কৰি আহিম তাৰপিছত আকৌ ভাবিলো কাপোৰখিনি লৈ লওঁ থৈ দিওঁ আকৌ কাপোৰখিনি নথলে দিগদাৰ এডোখৰ ভাল লাগে ন দীঘলী পুখুৰী এডোখৰ ফেন্সিত আহিলে এটা কথা বেয়া পাৰ্কিং নাপায় গাড়ীখন লৈ আহিলে বহুত দিগদাৰ হয় আৰু মানে গলিবিলাক সৰু হয় ন এতিয়া পাৰ্কিঙৰ কাৰণে ঘূৰি ফুৰিছো বহুত দূৰত থব লাগিব পাৰ্কিং প্লেচ এফালে একেবাৰে ব্ৰহ্মপুত্ৰ পাৰত ৰবা মই বেক চাইডে দেখুৱাইছো ধুনীয়া লাগিছে ভিউটো মানে হেৰি এতিয়া এনেকে ঘূৰাই কিনি থৈ দিম মানে আমি আহিছিলো ফেন্সি আৰু গাড়ী পাৰ্কিং কৰিবলৈ আহিছিলো ইফালে কিন্তু ইমান ধুনীয়া ব্ৰহ্মপুত্ৰ পাৰটো শুকাই গৈছে বালি আৰু একেবাৰে সন্ধিয়া টাইম ন বেছি ধুনীয়া লাগিছে সেইকাৰণে আহি গলো অকনমান চাই যাওঁ যিহেতু আহিছোৱে আৰু আচৰিত কথা এইবিলাকতো বহুত পানী হৈ থাকে মানে কৈছো নহয় একেবাৰে নদীখন চাপি গৈছে শুকাই গ'ল একেবাৰে পানী শুকাই মানে চাপ খাই গৈছে একেবাৰে উমানন্দ কাষত লাগিছেগে এনেকুৱাহে লাগি আছে ন উমানন্দ বহুত ওচৰত আহি গ'ল উমানন্দ এইটো বহুত ওচৰত আহি গ'ল এইটো আৰু সেইটো ওলাই আছে ন এইটো একেবাৰে ওচৰত আহি গ'ল ইয়াতে নাযায় কত নাযায় আচুৰি লাগা হলে নাযাবই ইয়াতে পুৰা বালি দেখিছা নাই কি ধুনীয়া গোটেই ব্ৰহ্মপুত্ৰৰ মাজত আহি গলো আমি ব্ৰহ্মপুত্ৰৰ বুকুত বালি ইমান পানী শুকাই গৈছে নহয়
পাৰ্কিং কৰিব আহিছিলোঁ পাৰ্কিং কৰিবলৈ আহি ইয়াতে এতিয়া দুটামান ভিডিঅ' বনালোঁ, ৰীল বনালোঁ। খোজকঢ়া ৰীল বনালোঁ, আমি খোজকাঢ়ি কাঢ়িহে ৰীল বনাওঁ। এতিয়াহে ফেঞ্চি যাওঁ। ব'লা যাওঁ, কাপোৰো চাব লাগিব ন, মাস্ক কেইখনমানো নিব লাগে। পুৰা ফেঞ্চি। কিমান দিনৰ পিছত আহিছোঁ ফেঞ্চি? মইতো বহুত দিন হ'ল ফেঞ্চি চেঞ্চি দেখাই নাপাওঁ। কপি কম মেৰা এইটোৰ দাম কম লো 80 টকা হ'লেও দিলোঁ বহুত কেইটা ল'ম। বহুত ল'লে মানে কমতো দিয়ে। এতিয়া ফেঞ্চি আহি পালোহি। ইমান ভিৰ, ফেঞ্চি সদায় ভিৰে থাকে ন। স্কাৰ্ট চাবলৈ আহিছোঁ, ঊলৰ হয়। আৰু দাদাই হেৰি কি কয়, অকণমান ডিছকাউণ্ট দিব। ইউটিউব চেনেলত পাব্লিছ কৰি দিম। অলপ ডিছকাউণ্ট দি দিয়ক। এইটো ঠিক আছে আপুনি 750 দি দিব এইটো ডিছকাউণ্ট হ'ল নেকি? ডিছকাউণ্ট একদম বঢ়িয়াকে দিছো ইউটিউবৰ কাৰণে কম সেইটো দিছে এইটো 750 ইউটিউবৰ কাৰণে কৈছে ন। এইটো আমাৰ বেলেগ হ'ব। ফালে চোৱা। ভাইটি এফালে অ' চোৱা ভাইটি। মৰমত কৈছে ভাইটি অ এফালে চা ভাইটি, ইমান লাজ কৰে নে? তোমাৰ নামটো কি? আব্দুল্লাহ। আব্দুল্লাহ। তুমি ইমান ধুনীয়াকৈ কাষ্টমাৰক বস্তু দি আছা আৰু এতিয়া লাজ কৰিছা। হে? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। অসমৰ জীয়ৰী কৰবি। দোকানটোৰ নামটো কৈ দিলোঁ। দোকানটোৰ নাম কি আছিলে? মুকুল ষ্ট'ৰ। একদম ফেঞ্চি বাজাৰ মেইন ফেঞ্চি পইণ্ট বজাৰ মেইন পইণ্টতে আছে মুকুল ষ্ট'ৰ। আৰু এইফালে দাদাৰ নাম কি? ৰেকৰ্ডিং হৈ আছে নে? ৰেকৰ্ডিঙে হৈ আছে। ইয়াতে ভাল ভাল বস্তু পাব। ইয়াতে ভাল ভাল বস্তু। এতিয়া মাত ওলাইছে তাৰ। এতিয়া যে তাৰ মা দেউতা টিভিত দেখিব ছোৱালীবিলাক ধুনীয়া ধুনীয়া কাপোৰ আছে। হয় নেকি? ভাল লাগিছে, ভাল লাগিছে, ধুনীয়া লাগিছে কালাৰটো। মোৰতো ভাল লাগিছে। তোমাৰ কমফৰ্টেবল হৈছে নে পিন্ধি? কিন্তু মই বেলেগে ভাল দেখিলে হা ভাল দেখিলে ভাল লাগিছে কিন্তু মোৰ बड़ा कैसे पता चला? मैं बड़ा बोल के वो बोलने का टोन में নাই নাই 5000 খুৱাই দিম বেছি মৰাৰ পিছত আৰু একো নাই যেনেকা নেংকা ইছু এনেকাই যাব লাগিব আপুনি একাতে আমাক কমত দিব নোৱাৰে নেকি? নিশ্চয় কমাই দিছো আৰু দাম মৰম দিছে। ধন্যবাদ ধন্যবাদ 500 লৈছে। আহিব দেই। বহুত কমাই দিছে। লৈ আহিব। গাৰ্লফ্ৰেণ্ড বৰ ভাল ভাল বস্তু চাইনা, আছে। কোৰিয়ান আৰু থাইলেণ্ডৰ বস্তুবোৰ পায় কম দামত পায় ৰিজনেবলত পায় আৰু জানুৱাৰীত আগে আগে আহিলে আৰু কমত পাব জানুৱাৰীৰ জানুৱাৰী পাছত আগে আগে আহিলে দাম তাৰমানে বাঢ়িব ঠাণ্ডা দিনৰ পিছত। অ আচ্ছা, এতিয়া খ্ৰীষ্টমাছ বুলি অলপ দামটো বঢ়াই আছে। GST লাগি আছে না আৰু বস্তুবিলাক দাম বাঢ়িব। ঠিক আছে দেখাই দিওঁ ৰবা দোকানত এটা স্কাৰ্ট ললো। মাইকী মানুহ যে দেখিলে ল'বলৈ মন যায়। কাপোৰ দেখিলে এনেও পাগল ন। কাপোৰ হেৰি স্কাৰ্টটো বহুত কিউট হয়। ভালে লাগিছে স্কাৰ্টটো, মানে ঠাণ্ডাত পিন্ধিবলৈ ভাল হ'ব। এতিয়া আমি ক'ত যাম? বেগৰ হেৰিয়ত যাম ন? বেগ দোকান যাম। বেগৰ দোকানখন যাম। ফেঞ্চিত মানে এনেকুৱা গলি আছে, মই আজি দেখিছোঁ। মই বেগৰ এইটো যিখন বেগৰ দোকান আছে, ইয়াত ডাঙৰ এখন বেগৰ দোকান আছে ফেঞ্চিত, সেইখন মই দেখা নাই। আজি প্ৰথম আহিছোঁ। ৰীণাই লৈ আহিছে মোক বেগৰ দোকানখনলৈ। ৰীণাই লৈ আহিছে। মই এইফালে অহাই নাই। ফেঞ্চি ইমান অহা নহয় যে, আহিলেও অহা যায় বেগ হাউচত মই অহা নাই। আৰু অকল বেগৰ বুলি নহয় আৰু আহিলে মানে সেই সন্মুখতে আহি যাওঁ আৰু। বেগৰ দোকান দিছে। আয়া 100 100 100 100 আয়া 100 বে। অ ৰাম, কি মানুহ ন। গৰম উঠি গ'ল মানে খ্ৰীষ্টমাছ কাৰণে নে কি নাজানো। এতিয়া শান্তি, এতিয়া ওলাইহে শান্তি অকণমান। ইমান মানুহ মানে বেগৰ দোকানত, ইমান মানুহ। কিমান দাম আছে? এতিয়া ভাল লাগিছে বুলি ক'লেও দামটো বঢ়াই দিলে ন। বহুত দাম, বহুত দাম। ডিছকাউণ্ট নাই নেকি? এইফালে ৰীণাই বেগ চাইছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। মানে দিয়ে এনেকা 60 টকা মই 4-5টা এনেকা ঘৰৰ এতিয়া ফেঞ্চিতে আছোঁ, যোৱাই নাই। কেইটা বাজিলে?
আমি আহিছিলোঁ ব্লেংকেট ল'বলৈ, কিন্তু উল্টাই আমাৰ নিজৰ বজাৰ কৰিছোঁ। আৰু এইফালে বজাৰ মাইকী মানুহৰ মানে সেইটো স্বভাৱ কেতিয়াও নাযায় আৰু সকলোৰে হয় তেনেকুৱা, বস্তু দেখিলে ল'বলৈ মন যায়। ঘৰৰ পৰা মানে পইচা নাথাকিলেও ঘৰৰ পৰা ভাবি নহা বস্তুটো তাৰমানে ইয়াত দেখাৰ লগে লগে ল'বলৈ মন যায়। এতিয়া পেঞ্চিত ঘূৰি আছোঁ পুৰা। ডাঙৰ বেগত ভৰাই দিয়া, তেতিয়া অলপ সুবিধা হ'ব ন। একটু ডার্ক নেই না এই কালার পুরা পিঙ্ক হৈছে 10খান 20খান হ'ল। ঠিক আছে হ'ব। আমি এতিয়া ঘুগুনি খাম। ভোক লাগি গ'ল, বজাৰ কৰি কৰি ভোক লাগি গ'ল, ঘুগুনি খাম এতিয়া। মই কৰি দিছোঁ হা ভাল লাগিছে নে ৰীনা? অঁ এইটো চফ্ট হয়, এইটোৱে লৈ লোৱা। তিনিটা বজাতে অহা, এতিয়া 8টা বজা নাই, 7টামান বাজিলে আৰু ন। এতিয়া যাওঁ আৰু, একদম গাড়ীখন বহুত দূৰত আছে, এতিয়া আকৌ বহুতখিনি খোজকাঢ়িব লাগিব। আজি এইটো বজাৰ কৰি ভালো লাগিছে, আৰু আমি যাৰ পৰা কিনিছোঁ তেওঁ বহুত ভাল পাইছে, কাৰণ তাৰ সহায়ো আমি সেইকাৰণে মানে পদপথৰ দোকানীৰ পৰা এইকাৰণে কিনিছোঁ। তেওঁতো বিকি যাওক, তেওঁ ভাল পাইছে, তেওঁৰ পৰা সেইকাৰণে আমি কিনিছোঁ। আৰু আমি তেনেকৈ আকৌ দিমগৈ যিসকলে অকণমান কষ্টত আছে, অকণমান সহায় কৰিম। এতিয়া আহি পালোহি আৰু 8টাই বাজিলে। চাহ খামকৈ খোৱাই নহ'ল, মানে পাৰ্কিঙো নাপালোঁ। এতিয়া মোক ৰীনাই থ'ব আৰু এইফালে তাই যাবগৈ, আৰু তাইও আজি কষ্ট হৈছে, ৰাতিপুৱাই ওলালে।